तो चलिए शुरू करते हैं। हेलो फ्रेंड, वेलकम बैक टू माई चेनेल। আজি মই আপোনালোকক এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হয় আপোনালোকে দেখিবলৈ পাইছে। এই ভিডিঅ'টোত হৈছে মছলা। এইটো এনেকুৱা ধৰণৰ সাধাৰণ মছলা বিক্ৰেতা নহয়। এইটো মছলা এনেকুৱা ধৰণৰ যে গোটাটো নহয়, গোটাটো মানে বিক্ৰী নকৰে। ইয়াত গোটাটো আপোনাক মেচিনত পিচি কেনে বিক্ৰী কৰিব, নিমখ চিমখ হালধি মানে বিভিন্ন ধৰণৰ মছলা দি। গতিকে আপোনাৰ ঘৰত টেনশ্যনে নাই, ডাইৰেক্ট নি বনাই খাব পাৰে। আৰু এই ঠাইডোখৰ হৈছে দিল্লীত। আৰু এনেকুৱা ধৰণৰ বিজনেছ যদি আমাৰ ইয়াতে মহানগৰীত বা আমাৰ অসমত যদি কৰা যায়, নাই যিহেতু আনকমন কৰি চাব পাৰে। ধন্যবাদ। भाई मजा आया, और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं।